নমস্কাৰ। আজি যিটো ভিডিঅ' আছে ইয়াত আমি বিভিন্ন ধৰণৰ ডেটা টাইপছ আৰু তাৰ ব্যৱহাৰ আৰু ঠিক তাৰ সৈতে আমি কি ধৰণে এটা প্ৰগ্ৰামত কি ধৰণে দুটা নাম্বাৰ এড কৰিব পাৰোঁ এয়া দেখাব চেষ্টা কৰিম। মেইনলি আপোনাৰ ডেটা টাইপবিলাক আছে যিবিলাক হৈছে মানে কেৰেক্টাৰ, কেৰেক্টাৰ মানে কি আমি লেটাৰবিলাক যিবিলাক আখৰ আমি লিখোঁ সেই আখৰবিলাকক কেৰেক্টাৰ বুলি কয়। ঠিক তেনেদৰে ইণ্টেজাৰ হ'ল নাম্বাৰবিলাকক ইণ্টেজাৰ বুলি কয়। তো কেৰেক্টাৰ, ইণ্টেজাৰ, ফ্লোট আছে, তাৰপিছত আপোনাৰ এনেকুৱা ডাবল আছে, বহুত কিবা আছে। কেৰেক্টাৰ মানে আপোনাৰ 128 -128ৰ পৰা +127লৈকে ৰেঞ্জ আছে এইটো কেৰেক্টাৰৰ। আৰু ষ্টেণ্ডাৰ্ড যিখিনি ইণ্টেজাৰ আছে তাৰে ৰেঞ্জ আছে -32,768ৰ পৰা 32,767লৈকে। ঠিক তেনেদৰে আপোনাৰ কেৰেক্টাৰৰ পিছত আপোনাৰ ফ্লোট আছে। ফ্লোট মানে আপোনাৰ য'ত দশমিক থাকে, য'ত বা পইণ্ট থাকে। এতিয়া আমি লাষ্ট টাইম এটা প্ৰগ্ৰাম চাইছিলোঁ, আজি আকৌ এটা প্ৰগ্ৰাম ষ্টাৰ্ট কৰিম। সেইটো প্ৰগ্ৰামেৰে বুজাব চেষ্টা কৰিম। তো প্ৰথম আপোনাৰ সেইটো আহিব কি stdio.h এই লাইনটো সকলোতে থাকে। আগৰ প্ৰগ্ৰামকেইটাতো আছিল, এইটো থাকিব। এইটো হেডাৰ ফাইল হয়, য'ত আমাৰ এই বাকী কিছুমান ফাংচন অলৰেডি প্ৰগ্ৰামটোৰ তাতে মেনশ্যন কৰা থাকে। এতিয়া চাওক, ইণ্ট মেইন লাষ্ট টাইম আমি এইখিনি লিখিছিলোঁ নহয় জানো, printf লিখিছিলোঁ, তাৰপিছত আমি hello world এই প্ৰগ্ৰামটো লিখিছিলোঁ। এইটো প্ৰগ্ৰাম আমি লিখিছিলোঁ আমি হয়। এতিয়া আমি কি কৰিম, আজি এটা বস্তু চাম যে দুটা সংখ্যা যদি থাকে, সংখ্যা দুটা আমি যোগ কৰি কি ধৰণে তাৰ চামটো বা তাৰ যোগফলটো উলিয়াব পাৰোঁ প্ৰগ্ৰামিঙত। তো এইটো বস্তু কৰিবৰ কাৰণে আমাৰ কম্পিউটাৰে কি কৰে যে দুটা ভেলু কীবৰ্ডৰ পৰা আপুনি দিব পাৰে বা নিজেও আগতে দি ল'ব পাৰে, বা ইউজাৰৰ পৰা কীবৰ্ডত ইউজাৰক ক'ব পাৰে যে আপুনি দুটা নাম্বাৰ ইনপুট কৰক, আৰু সেই ইনপুট কৰা নাম্বাৰকেইটা কম্পিউটাৰে প্ৰচেছ কৰি ৰেমত ষ্ট'ৰ কৰি পেলাই এটা ভেৰিয়েবল তাক ছেভ কৰি ৰাখি চাম হিচাপে আমি তাক প্ৰিণ্ট আউট কৰিম, মানে আউটপুটটো উলিয়াই ল'ম। কেনেকৈ কৰিম চাওক। প্ৰথমতে আমি চাওক, ছাপ'জ দুটা ভেৰিয়েবল আছে দুটা ছাপ'জ নাম্বাৰ আছে 5 and 6। তো তাক আমি যদি যোগ কৰোঁ তেতিয়াহ'লে আমি কি পাম, 5 আৰু 6 11। কিন্তু আমি এতিয়া সেইটো বস্তু প্ৰগ্ৰামিঙত কৰিম। তাৰ কাৰণে আমি কি কৰিম, ইণ্ট বুলি লিখিম, যিহেতু 5 6 ইণ্ট হয়। যদি 5.1 হ'লহেঁতেন, 5.2 হ'লহেঁতেন, সেয়া হ'লহেঁতেন ফ্লোট। ঠিক আছে। বাকী ইণ্টত মই ছাপ'জ দুটা আমি ভেৰিয়েবল লওঁ, এ বা বি, যি লয় আপুনি। ভেৰিয়েবল মানে চলক অসমীয়াত। তো এ, বি দুটা ভেৰিয়েবল আমি লৈছোঁ, আৰু এটা ভেৰিয়েবল আমি ল'ম চাম বুলি। চামটোত কি থাকিব যে তাত এডিশ্যনটো থাকিব, মানে এড কৰাৰ পিছত এ আৰু বি যিটো ভেলু সেইটো এড কৰাৰ পিছত চামত থাকিব। এতিয়া আমি এইখিনি বস্তু ল'লোঁ। এতিয়া আমি এই মেছেজটো অলপ চেঞ্জ কৰি দিম। এইটোতো হেল্ল' ৱৰ্ল্ড নালাগে, আমি ইউজাৰক কি খোজো যে প্লিজ এণ্টাৰ টু নাম্বাৰছ ইউ want to add। তো ইউজাৰক আমি এইটো মেছেজ শ্ব' কৰিম। এতিয়া যোৱাবাৰ কৈছিলোঁ ন যে প্ৰিণ্টএফৰ লগতে আৰু কিছুমান এনেকুৱা ফাংচন আছে যিবিলাক প্ৰিডিফাইন stdio.h ইনক্লুডত লিখা আছে। তাৰে এটা হ'ল স্কেনএফেৰে আমি কি কৰিব পাৰোঁ। তো আমি প্ৰথমতে মই কৈ আছোঁ পিছত কিয় লিখি আছোঁ, পাৰ্চেণ্টেল ডি দুটা লিখিছোঁ। তাৰপিছত আমি ইয়াতে কমা দিছোঁ। তাৰপিছত আমি লিখিম এম্পাৰচাইন এ, এম্পাৰচাইন বি। ঠিক আছে। তাৰপিছত আমি এইটা কিয় লিখিছোঁ, যদি ইণ্টেজাৰ ভেলু হয় তো পাৰ্চেণ্টাইল ডি মানে ইণ্টেজাৰ ভেলুটোৰ কাৰণে আমি ইউজ কৰিছোঁ। স্কেন কৰাৰ কাৰণে কম্পিউটাৰে গম পাব যে এইকেইটা ইণ্টেজাৰ ভেলু। পাৰ্চেণ্টাইল ডি থাকিলে কম্পিউটাৰে গম পাব যে ইণ্টেজাৰ ভেলু হ'ব। পাৰ্চেণ্টাইল এফ থাকিলে গম পাব ফ্লোট ভেলু হ'ব। পাৰ্চেণ্টাইল চি থাকিলে গম পাব যে এইকেইটা কেৰেক্টাৰ হ'ব, যে ইউজাৰে কেৰেক্টাৰ লিখিব, ABCD এনেকুৱা লিখিব। তো এতিয়া পাৰ্চেণ্টাইল ডি দিছোঁ, তো কম্পিউটাৰে গম পাইছে যে ইউজাৰে নাম্বাৰ দিব। আৰু সেই নাম্বাৰ যিকেইটা আমি দিম, ছাপ'জ 5 আৰু 6 যদি মই দিওঁ, এই এম্পাৰচাইন আৰু এম্পাৰচাইন বি এইকেইটাই মেমৰি লোকেশ্যন বুজায়। ৰেমত য'ত মেমৰি লোকেশ্যনত এইটো বস্তু ষ্ট'ৰ হ'ব, মানে আপোনাৰ সংখ্যা দুটা যি দুটা ইউজাৰে দিয়ে সেইটো ষ্ট'ৰ হ'ব, তাক এম্পাৰচাইন এ আৰু এম্পাৰচাইন বি বুলি মেমৰি লোকেশ্যন বুজায়।
কম্পিউটাৰ সায়েন্সত এম্পাৰসাইন চিম্বলটো এই কাৰণে ইউজ হয় যাতে মেমৰি লোকেশ্যন বুজাব পাৰে ৰেমত। তো এতিয়া মই দুটা বস্তু পালোঁ। এতিয়া সাম মানে কি? সাম মানেতো বেলেগ একো নহয় a প্লাছ b, এৰ ভেলু এৰ যিটো সংখ্যা আছে আৰু b যিটো ভেৰিয়েবল a b সামছ অফ ভেৰিয়েবল চলক তাৰে যিটো যি ভেলু থাকিব a আৰু b সেইখিনি আমি যোগ কৰি সামত ৰাখিম। এতিয়া যোগফল ইয়ালৈকে চাওক আপুনি যোগটো হৈ গ'ল, যোগটো হৈ যাব। হোৱাৰ পিছত আমি এতিয়া দা সাম ইজ কি দিম পাৰ্চেণ্টাইল দি, কাৰণ ভেলুটোও ডেচিমেলতে ওলাব, বুজি পাইছেনে? এতিয়া মই ইয়াতে কি লিখিব লাগিব সাম। সাম মানে সামৰ যিটো ভেলু সেইটো শ্ব' কৰিব লাগিব। এতিয়া চাওক এতিয়া প্ৰগ্ৰামটো মই sum.c বুলি সেভ কৰিলোঁ। সেভ কৰি পেলাই মই তাক এবাৰ কি কৰিব লাগিব আমি এতিয়া আমি ইংলিছ লাইক লেংগুৱেজত লিখিছোঁ কম্পাইলাৰত। এতিয়া কম্পাইলাৰে কি বুজিব? কম্পাইলাৰে বুজিব কিন্তু কম্পিউটাৰে কি বুজি পায়? হাই ভল্টেজ ল' ভল্টেজ। তো আমি কি কৰিব লাগিব? কম্পিউটাৰক বুজাব লাগিব যে তুমি এইটো হাই ভল্টেজ ল' ভল্টেজত চাব লাগিব। গতিকে কেনেকৈ চাব, কি ধৰণে চাব এইটো বস্তু? তো তাৰ কাৰণে আমি কি কৰিব লাগিব? আমি এটা এক ছেকেণ্ড চি ডিটো হৈয়ে গৈছে CROGCC sum.c বুলি মই ৰাখিছিলোঁ। ইয়াতে কিবা এটা ভুল আহিছে। সাম ইজ পাৰ্চেণ্টেজ দি চাম, কিবা এটা ভুল হৈছে ৰ'ব এক ছেকেণ্ড। ক'ত ভুল হৈছে? printf sum plus p এই চাওক সৰু সৰু মাইনৰ ভুল। প্ৰিণ্ট ৱৰ্ড মানে শব্দটো মোৰ ভুল হৈ আছে হয়নে? এবাৰ চাওক সৰু এটা ভুলৰ কাৰণে এৰৰ দেখাই দিয়ে। এতিয়া চাওক gcc.sum হৈ আছে। তো এতিয়া আমি ইয়াক ৰান কৰিম। তো ৰান কেনেকৈ কৰে? a.exe চাওক ইয়াতে সুধিছে মোক দুটা নাম্বাৰ দিব, এটা দিলোঁ মই 5 আৰু এটা দিলোঁ 6। এনচাৰ ওলাইছে 11। দেখিছেনে? 11 এনচাৰটো ওলাই গৈছে। আকৌ মই এবাৰ ৰান কৰি চাওঁ, এবাৰ অলপ বেছি দি দিওঁ 100 200 ওলাই গৈছে। কিমানলৈকে দিব পাৰোঁ? তাৰ এটা ৰেঞ্জ থাকিব ন, কাৰণ ইণ্টেজাৰ দিছোঁ। এইটো চাই লওঁ। এইটো আগতে আমি প্ৰগ্ৰামটো ৰান কৰিলোঁ, তাৰপিছত চাপ'জ অলপ বেছিকৈ দিলোঁ, কিবা এটা এৰৰ আহিব নাই, চামটোত অলপমান ভুল হৈছে, মানে এৰৰ আহিছে কিন্তু ডাইৰেক্টলি এৰৰ অহা নাই। এইটো মানে প্ৰগ্ৰামিং এৰৰ নহয়, এইটো সেই আপোনাৰ যিটো কৈছিলোঁ মই ইণ্টেজাৰ ভেৰিয়েবল তাৰ ওপৰত। এতিয়া চাওক যদি মই দুটা নাম্বাৰ বিচাৰিছিলতো, যদি মই দিওঁ 5.1 ই 5 আৰু 1 বুলি ধৰি লৈছে, ঠিক আছে। 5.1 4.6 এই চাওক এৰৰ আহি গৈছে। সেইকাৰণে আমি যিখিনি বস্তু চাইছোঁ ইয়াতে সৰু কৰি লওঁ অলপ। ইয়াতে যিটো চাইছোঁ ইণ্টেজাৰ ABC, ইণ্টেজাৰৰ জেগাত যদি মই এতিয়া ফ্লোট দিওঁ তেতিয়া মই ইয়াত ফ্লোট দি পেলাই দুটা নাম্বাৰ ল'ব পাৰিম। দুটা নাম্বাৰ ল'ব পাৰিম। দুটা নাম্বাৰ লৈ পেলাই যে দুটা ফ্লোট হ'ব, মানে য'ত ফ্লোটিং পইণ্ট থাকিব তাক দেখাব পাৰোঁ, ঠিক আছে। এতিয়া দুটা সংখ্যা চামটো আমি বুজি পালোঁ। ইয়াত এতিয়া আমি ইনটু কৰি চাব পাৰোঁ। ইনটু যদি চাওঁ তেতিয়াহ'লে এইটো হ'ব প্ৰডাক্ট। তো মই ইয়াতে PRO বুলিও দিব পাৰোঁ বা প্ৰডাক্ট বুলিও দিব পাৰোঁ। PRO কৰি দিলোঁ A*B, তো এইটো হ'ব PRO, ঠিক আছে। enter the numbers you want to multiply, ঠিক আছে। মই ইয়াক আকৌ সেভ কৰিম। সামৰ জেগাত আমি কিবা এটা বেলেগ নাম দিম, ধৰি লওক মাল্ট.c বুলি দিলোঁ। এতিয়া মই তাক টাৰ্মিনেলত গৈ
এতিয়া gcc malt.c একো এৰৰ নাই দুটা নাম্বাৰ খুজিছে সাপোজ 5 3 15 তো তেনেকৈ আমি সাম কৰিব পাৰ কৰি এডিশ্যনৰ কৰি মাল্টিপ্লাই পূৰণ কৰিব পাৰোঁ হৰণ কৰিব পাৰোঁ আৰু তেনেকৈ আৰু যিখিনি কাম আমি চব যিকোনো ধৰণৰ ফৰ্মুলা মেথছৰ যিকোনো ধৰণৰ ফৰ্মুলা আমি ইজিলি ইমপ্লিমেণ্ট কৰিব পাৰোঁ তো এইটো ভিডিঅ'ত এইখিনিয়ে ক'ম ইয়াৰ পিছৰ ভিডিঅ'বিলাকত আৰু নেক্সট আৰু বেলেগ বেলেগ বস্তু ক'ব চেষ্টা কৰিম আশা কৰোঁ অলপ হ'লেও কিবা বুজিব পাৰিছে ধন্যবাদ